আজি এটা নতুন ৰেচিপি ওলাইছোঁ। এইটো প্ৰায় খুব সম্ভৱ মানুহে খায়েই, বাদাম আলু। মই এইটো এটা আনকমন টেষ্ট দিছোঁ, মানে বাদাম আলুৰ লগত গ্ৰীণ মটৰ এটা বেলেগ ধৰণে বনাইছোঁ। এইটো এবাৰ ট্ৰাই কৰি চাব পাৰে আপোনালোকে। মই তাৰ কাৰণে তেল গৰমাই লৈছোঁ, তাত অকণমান পাঁচফোৰণ দিছোঁ। পাঁচফোৰণটো দি পিঁয়াজটো দি দিছোঁ। পিঁয়াজটো অলপ টুকুৰাকৈ কাটিছোঁ, যাতে পিঁয়াজটো বেছিকৈ ভাজা নহয়। অকণমান ভাজা হোৱাৰ পিছত পিঁয়াজটো আলুখিনি দি দিম। পেষ্টটো মোটামুটি ভাজা হৈছে। মই আলুটো টুকুৰাকৈ কাটি লৈছোঁ, আলুখিনি দি দিম। বেছি কমাব নালাগে, পিছিয়ে থাকিব। জলকীয়াটো পিছি দিছোঁ, অলপমান হালধি পাউডাৰ, সামান্য পৰিমাণে নিমখ, আৰু বেলেগ মছলা মই ইউজ নকৰোঁ। অলপ কালাৰফুল হ'বৰ কাৰণে অলপ ৰেড চিলি পাউডাৰ দি দিছোঁ। ভাল লাগে, বাদামটো এনে ভাজি খাই ভাল লাগে। এইটোৰ লগত গ্ৰীণ মটৰটো হ'লে আৰু অলপ টেষ্ট হ'ব। সেইকাৰণে গ্ৰীণ মটৰ দিছোঁ, গ্ৰীণ মটৰটো দি দিছোঁ। বাদাম আলু গ্ৰীণ মটৰ লগত জুতিটো বৰ বেলেগ এটা জুতি হ'ব। সেইকাৰণে অলপ সময় কাৰণে ঢাকি দিম। পাঁচ মিনিট হৈ গৈছে, ঢাকনটো বনাইছোঁ। মই অলপমান হিটটো বঢ়াই দিম গেছত। হিটটো বঢ়াই ভালকৈ ফ্ৰাই কৰি দিম। মটৰটো মই এতিয়া দিছোঁ, মানে মটৰ অলপ ক্ৰিস্পি হ'ব লাগে, তেতিয়া ভাল লাগে। অলপ ভালকৈ ভজা হৈ যায়, অলপ ক্ৰিস্পি হৈ যায় মটৰটো। এতিয়া আলুটো মই অলপ ক্ৰিস্পি কৰি দিম, ভালকৈ ভাজি দিলে। এইটো এটা বৰ ধুনীয়া ঠাণ্ডা দিনৰ ধুনীয়া ৰেচিপি হয়, বহুত ভাল লাগে খাবলৈ। পুৰা ফ্ৰাই হৈ গৈছে, অলপ ক্ৰিস্পি হৈছে, মটৰটো পুৰা মোটামুটি ক্ৰিস্পি হৈ গৈছে। গেছটো বন্ধ কৰি দিছোঁ। ধুনীয়া হৈছে, খাবলৈ বৰ ধুনীয়া হয় দালিৰ লগত। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব।